হেল্ল' ফ্ৰেণ্ডছ, আপোনালোকে সকলোৱে জানে যে কৰোণা ভাইৰাছে এতিয়া গোটেই পৃথিৱীতেই আতংকৰ সৃষ্টি কৰিছে। চীনত আৰম্ভ হোৱা অতি ডেঞ্জাৰ এই ভাইৰাছে এতিয়া সকলোতে হাহাকাৰ লগাই দিছে। জানো আহকচোন ইয়াৰ পৰা অলপ বাচি থাকিবলৈ ল'ব লগা কেইটামান সাৱধানতা। বাৰে বাৰে নিজৰ হাত পৰিষ্কাৰ কৰিব। হাঁচি মাৰিলে বা কাঢ়িলে টিচু পেপাৰ ব্যৱহাৰ কৰিব। ব্যৱহাৰ কৰা টিচু পেপাৰ বন্ধ ডাষ্টবিনতহে পেলাব। বাৰে বাৰে হাতেৰে চকু মুখ চুই নাথাকিব। বেমাৰ হৈ থকা লোকসকলৰ পৰা যিমান পাৰে আঁতৰত থাকিবলৈ চেষ্টা কৰক। নিজৰ লগত এখন মাস্ক নিশ্চয় ৰাখিব আৰু য'ত বেছি লোকৰ সমাগম থাকে ত'ত এই মাস্ক ব্যৱহাৰ কৰিব। কোনো অচিনি ব্যক্তিৰ লগত কথা বাৰ্তা কৰিবলৈ চেষ্টা নকৰিব। যিমান পাৰে নিজকে এইবোৰৰ পৰা আঁতৰাই ৰাখক যাতে আপুনি ইয়াৰ পৰা বাচি থাকিব পাৰে। এনে কৰিলে আপুনি কিছু পৰিমাণে হ'লেও ইয়াৰ পৰা হাত সাৰিব পাৰিব। বিশ্বত আতংক সৃষ্টি কৰা এই কৰোণা ভাইৰাছৰ বিষয়ে আৰু জানিবলৈ আমাৰ চেনেলটোৰ লগত জড়িত হৈ থাকিব। ভাল পালে ভিডিঅ'টো এটা লাইক কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লগতে বেল আইকনটো দবাই দিব যাতে আহিবলগীয়া আৰু নতুন ভিডিঅ'সমূহ আপুনি চবতকৈ সোনকালে পায়। ধন্যবাদ।